জেঠাই ক'ত আমাৰ যায় মনো আপুনি পিছে? কনচোন তই কলৈ যাও? নক'ব আৰু জেঠাই, এফালে লগৰ এটা ঘৰৰ পৰা আহোঁগে। সি মানে বহুত দিনৰ পৰা মাতি আছিলে মোক, তাকেহে গৈ আহোঁগে। তাকে আপোনাক দেখিবলৈ মাত এষাৰ লগাই যাওঁ। পিছে আপুনি যায় ক'লৈ বাৰু? মই এয়া চব্জি কেইটামান কিনিবলৈ আহিছিলো। তোৰ আকৌ জেঠ পেহাৰে বৰ বকি থাকে নহয়, মই হেনো ঘৰত বহি বহি ভাত খাই থাকো। সেইটো কাৰণে ভাবিলো চব্জি কেইটামানকে বজাৰ কৰি আহো, আৰু মোৰ মানে কেইটামান কাপোৰ কিনিবলগীয়া আছিলে, তাকে কিনি আহোগে বুলি ভাবিছো। বাৰু দে তই যা, মই পিছে তহঁতৰ ঘৰলে পিছতকৈহে যাম। মাৰক কবি মোক লগ পাইছিলো বুলি। হ'ব যা নহলে তোৰ আকৌ পলমেই হ'ব। ইমান দেৰি হ'ল, মুনুকণ আহি পোৱাহিয়ে নাইচোন। ই যে বৰ দেৰি কৰে পাই। উফ ৰাম, আহি আহি মোৰ ভৰি বিষাই গ'লহি। তহঁতৰ ঘৰটো ইমান দূৰত, মোৰ যে একেবাৰে আহিবলৈকে মন নাযায়। এতিয়া ক কেলে মাতিছিলি? মই পিছে জেঠাইক লগ পাইছিলো, কিন্তু মই ফাঁকি কথা কৈহে আহিছো। তহঁতৰ ঘৰলৈ গৈছো বুলি ক ৰাস্তাতে ক, মোৰ নহলে আৰু বেলেগ কামো আছে। মুনুকণ কিনো কবি মোৰ বৰ বেয়া দিন চলি আছে নহয়, জাননে নাই তই? কি বেয়া দিন চলিলে এনে তোৰ? ঠিকেই আছ দেখোন, ভৰি হাত দেখোন ঠিকেই আছে, ভঙা চঙা নাইয়েচোন। এনে কি বেয়া দিন চলিলে? মই দেখোন তোক ঠিকেই দেখিছো। বেলেগ বেয়া দিন নহয়, হাত ভৰিও ভঙা নাই তেনেকে। হাত ভৰি ভঙা হেঁতেন ভালেই আছিলে, স্কুললৈকে যাব নোৱাৰিলোহেঁতেন। পৰীক্ষাও পাইছেহি নহয়। পিছে ইবছৰৰ বহীবিলাক মোৰ টেবুলৰ তলত মায়ে পালে, আৰু আজি বৰকে বকি আছিলে। তাকে তই কিবা আইডিয়া দিব পাৰ নেকি সুধিবলৈকে মাতিছিলো। তই আকৌ যি দেখিছো পেটে পেটে ভালহে পাইছ যেনহে লাগিছে আকৌ মোৰ। পিছে মই বাৰু কথাটো শুনি বেয়া পোৱা নাই, মইনো কি আইডিয়া দিম। ভালে পালো দে, এতিয়া তই আৰু পিঠিত তেল সনাহে কথা আৰু। ৰচোন মুনুকণ, তই যে বৰ একদম কিবা হৈ গৈছ দিনক দিনে। তই মোক আইডিয়া এটাহে দিব লাগে, তই আকৌ ভালহে পাইছ। আৰু তই ইমান ইফাল সিফাল কিয় গৈ আছ? ইমান গাড়ী মটৰ আহি আছে, ৰচোন কাষত অলপ। মোৰ আমনি লাগিছে একেটা জেগাতে ৰৈ ৰৈ, ঠেং ভৰি একদম বিষাই গৈছেগে। সেইটো কাৰণে এনেই ইফাল সিফাল গৈ আছো। মোক গাড়ীয়ে নামাৰে দে। এতিয়া আমনি নালাগে দে তোৰ। এইকণ জেগাত একো চিন্তা নাই, ইয়াত গাড়ী মটৰো নাহে, আৰু তই ইফাল সিফাল গৈ থাকিলেও একো আপত্তি নাই, এইখিনিতে ৰৈ থাক। মই তেতিয়াহ'লে যাওঁগে, কাৰণ গাড়ী চাড়ী দেখি থাকিলেহে ভাল লাগে। ইয়াত সদা তোৰ মুখখন চাই থাকি মই কি কৰিম? নহ'লে ব'ল মোক ফুচকাকে খোৱাবিগে। কৃষ্ণ, তই মোৰ লগৰ নে শত্ৰু? জানইচোন মই পইচা পাতি নাই অনা বুলি, আকৌ ফুচকা খাওঁ খাওঁ কৈ থাক যে। ইমান খাওঁ তথাপিও ক্ষীণ দেখিম। হ'ব দে, তেনেকে ক'বলৈ আহিছো যদি মই যাওঁগে দে। তই থাক, আৰু ঘৰত গৈ পুৰা মাৰ খাবি। মই তোক খাওঁ দিছো, মই যাওঁগে, বাই বাই। হ'ব, একো কৰিব নোৱাৰ যদি যাগে যা, ময়ো ঘৰলৈকে যাওঁ। কিন্তু শুন মুনুকণ, যাওঁতে ভালকে যাবি। তোৰ আজিকালি মই ভাল দেখা নাই, ইমান গাড়ী ওচৰে পাজৰে যাওঁ, ভালকে যাবি। হ'ব যা, কাইলৈ স্কুলত লগ পাম দে। সি আকৌ মোৰ চিন্তা কৰিবলৈ ল'লে। তই ভালকে যা, মই ভালকেই যাম। আৰু কাইলৈ স্কুলত তই মোৰ লগত নাথাকিবি। মোৰ একদম আজিকালি তোক ভাল নলগা হৈছে। তই একো আজিকালি মোক নোখোৱাও নেমেলেও, যাগে যা, ঘৰলৈকে যাগে। তই মোক তেনেকে কলি। হ'ব যা, মই ঘৰলৈকে যাওঁগে। কৈছো যা, কাৰণ আজিকালি মোৰ তোক অকণো ভাল নালাগে। এতিয়া যাগে যা ঘৰলে, মাৰে আকৌ ৰৈ আছে চাগে মাৰ খাবলৈ। মাৰ দিব নহয় আজি তোক, যা আকৌ ঘৰলে। হ'ব, ইয়াত তোৰ কথা শুনি থকাতকে ঘৰত মাৰ খোৱাই ভাল, মই যাওঁগে দে। আজি বৰ ভোক লাগিছে। এইখন দোকানৰ পৰাই কিবা এটা খাই যাওঁ নেকি? 10 টকা এটা আছে। অ' মাই গড,
ক'বলৈ শিকি হৈ যাব। মৰিলো অ', মই মৰিলো। OMG, এইজনী দেখোন মোৰ জেঠাই। এইজনী মুখত কি হ'ল? জেঠাই অ। জেঠাই, আপোনাৰ কি হ'ল? জেঠাই? নকবি আৰু, ৰাস্তাত বজাৰ কৰি আহি থাকোতে গাড়ী এখনে বৰ বেয়াকৈ খুন্দা মাৰিলে। সেইকাৰণে মোৰ এই অৱস্থা। মই এতিয়া ঘৰলৈ গৈ আছো। অৱশ্যে চৰকাৰী হস্পিটেলখনত অলপ মলম চলম লগাই দিলে, তথাপিও মোৰ একেবাৰে শক্তি নাইকিয়া হৈ গৈছে। মই ঘৰলৈ যাওঁ। অ' বোপাই, তইও অলপ ভালকে যাবি, গাড়ী মটৰবোৰ বৰকৈ চলিছে। মই এতিয়া যাওঁ দেই। মুকুলে ঠিকেই কৈছিলে, মইহে তাক ভুল বুজিলো। সি ঠিকেই কৈছে, এতিয়াই জেঠাই ইমান বেয়া অৱস্থা। মই তাক ভুলেই বুজিলো চাগে দেই। সি বহুত ভাল কথা কয় সঁচাকেও। মোতকে 2 নম্বৰ বেছি পালে কিটো হ'ব? সি বহুত কথা জানে। ময়ো এতিয়া পটাপট ঘৰলৈকে যাওঁ, মাক কথাটো জনাওঁগে। নহ'লে আকৌ মায়ে ভাবিব মোৰনো কিয় ইমান দেৰি হৈছে। সেয়া দেখিলে বন্ধুসকল, আজি জেঠায়ে অন্যমনস্ক হোৱাৰ কাৰণে আজি জেঠাই এয়া অৱস্থা। আপোনালোকেও সেইকাৰণে গাড়ী মটৰ চাই পাৰ হ'বলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে এই অকণমানি ছোৱালীজনী ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সোনকালে কৰি দিয়ক, ময়ো যাওঁ ঘৰলৈ। নহ'লে মুকুলৰ নিচিনাকৈ ময়ো কাজিম, মায়ে পিটিব।